হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আৰু আজি শাহুমা, মই আৰু জীয়ান আহিছোঁ যোৰহাট আছাম ৰাইফলছ, কাৰণ তাত এক্স চাৰ্ভিচমেন ৰেলী আছিল। আৰু শাহুমাই কৈছিল যে লগ নাই, আগতে দেউতাৰ লগত আহিছিল, যিহেতু দেউতা এতিয়া এক্সপায়াৰ হৈছে, তেওঁ আছাম ৰাইফলতে আচলতে চাকৰি কৰিছিল, সেইকাৰণে ময়ো লগত আহিলোঁ। আৰু আহিয়ে খুব ভাল লাগিল। আৰু গৈ পাই আমাক খুব ধুনীয়াকৈ স্নেক্স আৰু কফি দিছিল। আৰু আৰ্ম ফ'ৰ্চবিলাকৰ যিকোনো প্ৰগ্ৰেম বা ৰেলী হওক বা এনি ফাংচন, তেওঁলোকে খুব ধুনীয়াকৈ অৰ্গেনাইজ আৰু ডিচিপ্লিন আৰু খুব ৱেল মেনেজ থাকে। আৰু সেয়া দেখিছে, সকলোবোৰ ধুনীয়াকৈ এৰেঞ্জ কৰি থৈছে আৰু আমাক গৈ পাই ভাগে ভাগে বহিবলৈ দিছিল। আৰু এইফালে দেখিছে আপোনালোকে ডাইৰেক্টৰ জেনেৰেলজন আহি পাইছেহি। আৰু ইয়াৰ পিছতে যিসকল চ'লজাৰ মানে শ্বহীদ হৈছিল, তেওঁলোকক ট্ৰিবিউট দিছিলে আৰু তেওঁলোকৰ পৰিয়াললৈ এটি সৰু সৰু উপহাৰ দিছিল। লগতে আৰু বহুত কিবা কিবি মানে আয়োজন কৰিছে। ইয়াৰ পিছতে এটা সাংস্কৃতিক কিবা কালচাৰেল মানে অকণমান প্ৰগ্ৰেম ৰাখিছে, সেয়া আৰম্ভ হৈছে। আমি চাই খুব ভাল লাগিলে চাই পেলাই, জীয়ানে খুব এনজয় কৰিলে। আৰু কালচাৰেল প্ৰগ্ৰেম শেষ হোৱাৰ পিছতে ডাইৰেক্টৰ জেনেৰেলজন সকলো ওচৰলৈ আহি পেলাই ধুনীয়াকৈ কথা বাৰ্তা পাতিলে। আৰু সৰু ল'ৰা ছোৱালীবিলাকৰ লগত দেখিছিলে কিমান ধুনীয়াকৈ কথা পাতিলে। আৰু আচলতে চবৰ খবৰ লৈছিলে, সুধিছে যে কিবা অসুবিধা পাইছে নেকি, সা সুবিধাবিলাক পাইছেনে, যদি নাই পোৱা কি কৰিব লাগে, কি নকৰিব লাগে, সেইখিনি সকলোখিনি চবৰ লগতে কথা পাতি পেলাই বুজাই দিছিল। আৰু ভাল লাগিলে গৈ পেলাই, মানে এটা মানে যিটো বেলেগ এটা এনভাইৰনমেণ্ট পায় ন এনেকৈ ফ'ৰ্চবিলাকৰ মাজত, তো ভাল লাগিলে। দিনটো খুব ধুনীয়াকৈ পাৰ হ'ল। আৰু ইয়াৰ পিছতে তাতে মানে খুব ধুনীয়াকৈ এৰেঞ্জ কৰি দিছিলে এইবিলাক মেডিকেল বিভাগবিলাক বেলেগকৈ। আৰু কেণ্টিনৰ যদি কাৰোবাৰ বস্তু ল'বলগীয়া আছে, তাতে মানে কেণ্টিনৰ বস্তু আনি থোৱা আছিল। আমিও 2-1 বস্তু ল'লোঁ শাহুমাৰ লগত। আৰু ইয়াৰ পিছতে খুব ধুনীয়াকৈ তাত লাঞ্চ কৰিবলৈও যোগাৰ কৰিছিলে। আমি খুব ধুনীয়াকৈ লাঞ্চ কৰিলোঁ, খুবেই টেষ্টি আছিল খাবলৈ। আৰু তাৰপিছত একদম শেষত যিসকল মানে বিধৱা আছিল, বিধৱা মানে যিবিলাক আছিল মহিলা, তেওঁলোকক এটা সৰু সৰু উপহাৰ দিছিল। তো মায়ে সেই উপহাৰটো ল'বলৈ এনেকৈ দেখিছিলে লাইন পাতি আছিল। আজিৰ দিনটো এনেকৈয়ে পাৰ হ'ল, খুব ভাল লাগিলে। আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'তে। আজিলৈ ইমানেই।
বাই বাই।